হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰবাৰ। আজি মই আপোনালোকক মাইক্ৰ'ছফ্ট এক্সেলৰ বিষয়ে এক্সেলৰ যিটো প্ৰেক্টিকেল পাৰ্ট সেই পাৰ্টটো আপোনালোকৰ আগলৈ লৈ আনিছোঁ। গতিকে আপোনালোকে প্ৰেক্টিকেল কৰাৰ আগতে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব। মোৰ ডেছক্ৰিপশ্যনত লিংকত আপোনালোকক দি দিম। ইয়াত ফাৰ্ষ্ট পাৰ্টটো চালে আপোনালোকে কিছুমান থিয়ৰী জানিব পাৰিব আৰু থিয়ৰীবিলাক জানিলেহে আপোনালোকে প্ৰেক্টিকেলৰ কামটো কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আহিছোঁ এক্সেলটো আমি অ'পেন কৰি ল'ব লাগিব। গতিকে এক্সেলৰ শ্বীট এখনলৈ উলিয়াই লৈছোঁ। ইয়াতে এইটো উইণ্ড'জ 8 মোৰ ইয়াতে ইনষ্টল হৈ আছে অপাৰেটিং চিষ্টেম। গতিকে এক্সেল অ'পেন কৰি লৈছোঁ। মাইক্ৰ'ছফ্ট এক্সেল আপোনালোকৰ কম্পিউটাৰত ইনষ্টল হৈ নাথাকিব পাৰে, কিন্তু ইনষ্টল হৈ থাকিবলৈ হ'লে আপোনালোকে মাইক্ৰ'ছফ্ট অফিচটো ইনষ্টল কৰি ল'ব লাগিব। এইখন হৈছে আপোনালোকে দেখা পাইছে, এইখন হৈছে মাইক্ৰ'ছফ্ট এক্সেল অ'পেন কৰি ল'লোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে এখন চাওক। ওপৰৰ মই বাৰকেইডাল আগৰ ভিডিঅ'ত দেখাইছোঁৱেই যে ওপৰৰ বাৰডাল হৈছে টাইটেল বাৰ, নেক্সট হৈছে এই যিটো হোম ইনচাৰ্ট পেজ লেআউট এইবিলাক আছে এইটো হৈছে মেনু বাৰ, আৰু নেক্সট এই বাৰখিনি হৈছে টুল বাৰ, ষ্টেণ্ডাৰ্ড বাৰ, ফৰ্মেটিং বাৰ, এই তিনিডাল বাৰ লগ হৈ আছে। ঠিক আছে, ইয়াতে আৰু এডাল বাৰ এক্সট্ৰা হৈ আছে, সেইটো হৈছে FX। দেখিছে এইটো FX আছে, এইডাল হৈছে ফাংচন বাৰ। এইটো ফৰ্মুলা বাৰ বুলি কোৱা হয়, ফাংচনেল বাৰ বুলি কোৱা হয়। এইটো ফৰ্মুলা বাৰ। ঠিক আছে, এইটো ফৰ্মুলা লিখিটো আছে ফৰ্মুলা বাৰ। ইয়াতে আমি যিবিলাক ফৰ্মুলা ইয়াতে এপ্লাই কৰিম সেইবিলাক ফৰ্মুলা বাৰবিলাক ফৰ্মুলাটো ইয়াতে টাইপ কৰিব লাগিব। ঠিক আছে, তাৰপিছত আৰু এটা ইয়াতে আছে যিটো আপোনালোকে মাউচৰ কাৰ্চৰত দেখিছে যে এইটো দেখা পাইছে, এইটো হৈছে নেম বক্স। ঠিক আছে, এইটো নেম বক্স। এই যিটো চেল আছে এইটো হৈছে নেম বক্স। মই আপোনালোকৰ আগতে প্ৰেক্টিকেল যিখিনি থিয়ৰী আছে থিয়ৰী দিয়াই হৈ আছে। যেতিয়া এনেকুৱা এটা যেতিয়া থাকিব চেলটো থাকিব, এইটো হয় চেল বুলি ক'ব। ঠিক আছে, আৰু যিটো আপোনালোকৰ এইবিলাক কলমবিলাক থাকিব, ঠিক আছে, এইখিনি যিটো A কলম, B কলম, C কলম, এনেকৈ লাষ্ট কিমানটালৈকে আছিলে XFD। ঠিক আছে, তো XFD লৈকে লাষ্ট আছে। তো এইখিনি কথা আপোনালোকক মই থিয়ৰী দিয়ে থোৱা আছে অলৰেডি, যদিও মই আপোনালোকক পুনৰবাৰ আকৌ কৈ দিছোঁ। ঠিক আছে, আৰু নেক্সট হৈছে আপোনালোকৰ ইয়াতে চাব এই তলত যিটো আছে ছিট দেখিছে, দেখা পাইছে নিশ্চয়, ছিট 1, ছিট 2, ছিট 3 দেখা পাইছে নিশ্চয়। আৰু ইয়াতে যদি বহাবলৈ হয় তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ইয়াতে ছিট অ'পেন হৈ যাব। নিশ্চয় দেখা পাইছে আপোনালোকে ছিট 5 দেখা পাইছে। এনেকৈ এইটো ৰিনেম কৰিব পাৰিব, ৰাইট ক্লিক কৰি ৰিনেমো আছে, ৰিনেমৰ ব্যৱস্থাও আছে আপোনালোকে নিজৰ নামত যি ছিটখন নামটো আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰিছে সেইটো কৰিব পাৰিব। ঠিক আছে, আৰু ডিলিটো কৰিব পাৰিব। ডিলিট কৰিবলৈ হ'লে ৰাইট ক্লিক কৰি ডিলিট কৰিব পাৰিব। অ'কে, ঠিক তেনেদৰে হাইডো কৰিব পাৰিব। হাইডো আছে, ডিলিট আছে, ইনচাৰ্ট আছে, দেখা পাইছে নিশ্চয়। কিন্তু কমনলি যেতিয়া কেইটা থাকিব, ছিট 3খন অ'পেন হৈ থাকিব এক্সেলত, মনত ৰাখিব এইটো কথা। অ'কে, এতিয়া চাই লওক। এতিয়া চালে এনেকৈ নাম এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে প্ৰথমতে 1 নম্বৰ চেল এণ্ড এইটো যিটো আপোনাৰ চিলেক্ট হৈ গৈছে এইটো হৈছে ৰ' হয় 1 নম্বৰ, আৰু এইটো হৈছে 2 নং চেল হয়, এইটো ৰ' হয়। ঠিক আছে, তাৰপিছত এই দুটাৰ মাজত কি কৰিব লাগিব, এই দুটাৰ মাজত আমি যদি আৰু এটা মানে ৰ' এণ্ট্ৰি কৰিব বিচাৰিছোঁ তেতিয়াহ'লে কি কৰিব লাগিব চাই লওক। প্ৰথমতে এইটো তলৰ যোনটোত সোমাব বিচাৰিছোঁ 1 আৰু 2ৰ বিটুইনত মাজত সোমাব বিচাৰিছোঁ, তেন্তে আমি ইয়াতে ক্লিক কৰিব লাগিব। তলৰ যিটো চেল আছে বা কলম আছে, যিটো ৰ' আছে, ৰ'টোত ক্লিক কৰিব লাগিব। ৰ'টো ক্লিক কৰাৰ পিছত ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পিছত কি কৰিব লাগিব, ইনচাৰ্ট কৰিব লাগিব। ইনচাৰ্টৰ পিছত আমাক কি লাগে, ৰ' লাগে ন, এণ্ট্ৰি ৰ', এইটো চাওক এণ্ট্ৰি ৰ'। অ'কে, দেন চাওক মাজত হৈ গ'ল, দেখা পাইছে। আমি নামকেইটা এইখন লিখি লৈছোঁ, নহ'লে আপোনালোকে ধৰিব নোৱাৰিব। ঠিক আছে, এতিয়া ধৰি লওক ইয়াতে লিখি দিছোঁ LUCKY। এতিয়া চাওক AB মাজত, এতিয়া কলম AB মাজত কি কৰিব লগা হৈছে, AB মাজত আৰু এটা কলম আমি সোমোৱাব লাগে, ইনচাৰ্ট কৰিব লাগে। দেন কি কৰিম এতিয়া, মই কৈছোঁৱেই যিটো প্ৰথম আগত সদায় কিবা এটা যদি এণ্ট্ৰি কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ এই ঘৰটোত যদি কৰোঁ তেন্তে আমাৰ এণ্ট্ৰি ক'ত হ'ব, আগত হ'ব, সদায় মনত ৰাখিব। পাছৰ ঘৰটোত কৰিলে আগত হ'ব এণ্ট্ৰি। গতিকে আমি এইটো ঘৰত কৰিছোঁ, এইটো কি হ'ব, এইটো চেল হয় সাধাৰণতে, কিন্তু মই কলম এণ্ট্ৰি কৰিব বিচাৰিছোঁ। কলম এণ্ট্ৰি কৰিলেহে মাজত আহিব। তো তখন ৰাইট ক্লিক কৰিছোঁ, ৰাইট ক্লিক কৰি চাই যাব ভিডিঅ'টো, তেতিয়া আপোনালোকে বুজি পাব। এতিয়া আমাক কি লাগে, এণ্ট্ৰি কলম লাগে, অপশ্যনত ক্লিক কৰিছোঁ, অ'কে কৰিছোঁ, চাই লওক মাজত আহি গৈছে। ঠিক আছে, এইটো হৈছে আমাৰ লং প্ৰচেছ হয়, কেনেকৈ আমাৰ ইনচাৰ্ট কৰিব পাৰে কলম আৰু ৰ'। সেইটো হৈছে লং প্ৰচেছটো আপোনালোকে দেখাইছোঁ, আৰু শ্বৰ্ট প্ৰচেছো আছে, সেইটো হৈছে দেখাই দিছোঁ লগে লগে। ইয়াতে চাই ল'ব আপোনালোকে। মই ইয়াতে আৰু 1, 2 মাজত আকৌ আৰু এটা কি কৰিবলৈ বিচাৰিছোঁ, এইটো ৰ' এটা এণ্ট্ৰি কৰিব বিচাৰিছোঁ। তেতিয়াহ'লে আমি কি কৰিব লাগিব, ইয়াতে ক্লিক কৰিছোঁ।
ক্লিক কৰাৰ পিছত ৰাইট ক্লিক কৰিছোঁ এবাৰ আমি ইয়াত কৰা নাই চাব আপোনালোকে ভালদৰে লক্ষ্য কৰিব ইয়াত ক্লিক কৰা নাই আমি গৈছোঁ 3 নম্বৰতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত ৰাইট ক্লিক কৰিছোঁ ৰাইট ক্লিক কৰাৰ পিছত ইনচাৰ্ট কৰিছোঁ অটোমেটিক আপোনালোকৰ আহি গৈছে দেখা পাইছে নিশ্চয় আগতে কৰা নিচিনা আপুনি এইটো সেল এন্ট্ৰি বা ৰো এন্ট্ৰি এনেকুৱা কৰিব দৰকাৰ নাই আমি ডাইৰেক্টলি ইয়াতে ক্লিক কৰিছোঁ এতিয়া আমি কলম এন্ট্ৰি কৰিবলৈ হ'লে শৰ্ট মেথডটো চাই লওঁ ইয়াতে ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত ৰাইট ক্লিক কৰিছোঁ ৰাইট ক্লিক কৰাৰ পিছত ইনচাৰ্ট কৰিছোঁ ইনচাৰ্ট কৰাৰ লগে লগে আৰু এটা আহি গৈছে দেখা পাইছে আৰু ডিলিট কৰিবলৈ ঠিক একেধৰণে ইয়াত যেতিয়া আমি কলম সি কলমটো ডিলিট কৰিবলৈ আমাৰ প্ৰয়োজন হৈছে তেতিয়া ক্লিক কৰি লৈছোঁ ক্লিক কৰাৰ পিছত ৰাইট ক্লিক কৰিছোঁ ৰাইট ক্লিক কৰাৰ পিছত আমি এইটো হাইড আছে দেখা পাইছে আৰু ডিলিট আছে এইবিলাক হাইড লুকুৱাব পাৰোঁ তো ডিলিট কৰিব পাৰোঁ এনেকৈ ডিলিট কৰিব পাৰিব ঠিক আছে আৰু ঠিক তেনেধৰণে মই ৰো এটাও ডিলিট কৰিবলৈ শিকাইছোঁ ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰাৰ পিছতে ডিলিট অপশ্যন আহিব ডিলিট কৰিব পাৰিব ঠিক আছে তো আমি এক্সেলটো শিকিবলৈ হ'লে প্ৰথমতে এইখিনি যিখিনি মানে বেছিক আমাৰ এক্সেল শিকি ল'ব লাগিব সেই বেছিকখিনি আপোনালোকক দেখাই লৈছোঁ তাৰপিছত আমি ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাবিলাক শিকিম এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি চাব আমি হাইড কৰিব বিচাৰিম হাইড কেনেকৈ কৰিম চাওক এইকেইটা আমাৰ আচলতে প্ৰয়োজন নাই প্ৰিণ্ট কৰিবলৈ হ'লে তেতিয়া আমি এনেকৈ চিলেক্ট কৰিম চিলেক্ট কৰাৰ পিছতে কোনকেইটা চিলেক্ট কৰিম এইকেইটা যিকেইটা আমাক প্ৰয়োজন হয় ABC গোটেইখিনি হাইড কৰিব বিচাৰিছোঁ তেতিয়া আমি ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত হাইড কৰি দিম চাওক খালী হৈ গ'ল ডি কলমৰ পৰা আছে চাওক টানিলে নোলায় দেখা পাইছে এতিয়া আমি আনিবলৈ কি কৰিব লাগিব আনিবলৈ হ'লে গোটেই অল চিলেক্ট কৰি ল'ব লাগিব মানে এইটোত ক্লিক কৰি দিয়ক গোটেই অল চিলেক্ট হৈ গ'ল তাৰপিছতে ৰাইট ক্লিক কৰক ৰাইট ক্লিক কৰি আনহাইড কৰি দিয়ক আনহাইড কৰিলে আহি গ'ল এনেকৈ আমি হাইড কৰিব পাৰিম আৰু আনিবও পাৰিম ঠিক আছে তো মই আগতে ইনচাৰ্ট পেজ লেআউট এইখিনি কথা মই আগত শিকাইছোঁ মাইক্ৰ'ছফ্ট ৱৰ্ডত আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ল'ব আৰু তেতিয়া বুজি পাব ভালদৰে তো মই আজি এই ইনচাৰ্ট পেজ লেআউট এইবিলাকৰ বিষয়ে ভালকৈ এইবিলাকৰ বিষয়ে মই নুবুজাওঁ অকল ফৰ্মুলাবিলাক শিকাম আৰু বেছিক এক্সেলখিনি বুজাম কিন্তু মোৰ ভিডিঅ'খিনি দীঘলীয়া হৈ যাব গতিকে মই আজি বেছিকখিনি শিকাম ফৰ্মুলাখিনি বেছিকখিনি শিকাওঁ বেছিক যিবিলাক শিকিলে আপোনালোকে এক্সেলত এজন খুব পাৰদক্ষ দেখাব পাৰিব দক্ষতা অৰ্জন কৰিব পাৰিব এক্সেলত এক্সপাৰ্ট হৈ যাব গতিকে আপোনালোকে মোৰ ভিডিঅ'খিনি ভালদৰে মন দি চাব আৰু এতিয়া মই ইয়াতে আগতে আপোনাক চাই লওক এলাইনমেণ্ট ইয়াতে এক্সেলত সাধাৰণতে 6টা থাকে নিশ্চয় দেখা পাব আপোনালোকে যেতিয়া আপোনালোকে আৰু এটা চাই লওক ইয়াতে এইটো এই কলমটো ধৰি লওক আমাৰ বহল কৰিব লাগে বহল কৰিবলৈ হ'লে ইয়াতে মাউচৰ কাৰ্চাৰটো লৈ যাব কাৰ্চাৰটো লৈ যোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা চিম্বল দেখা পাব মাউচৰ কাৰ্চাৰটো তেতিয়া আমি ক্লিক কৰি পেলানি ইয়াতে ক্লিক কৰি বহল এনেকৈ ডাঙৰ কৰিব পাৰিব দেখা পাইছে এই কলম এই যিটো চেল আছিলে এই গোটেই কলমৰ চেলখিনি আপোনাৰ ডাঙৰ হৈ গ'ল ঠিক আছে এনেধৰণে আপোনালোকে মেনুৱেলি কামবিলাক কৰিব পাৰিব আৰু ঠিক তেনেধৰণে ৰ'টো যদি ডাঙৰ কৰিব বিচাৰে যিটো চেল আছে সেইটো ডাঙৰ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি এনেকৈ ডাঙৰ কৰিব পাৰিব নিশ্চয় দেখা পাইছে এতিয়া চাই লওক কলম যিকেইটা এলাইনমেণ্ট হয় কেনেদৰে কাম কৰে চাই লওক ইয়াতে যেতিয়া এইখিনি দেখা পাব আপোনাৰ টপ এলাইনমেণ্ট আছে ইয়াতে আছে মিডল এলাইনমেণ্ট ইয়াতে আছে বটম এলাইনমেণ্ট ঠিক আছে আৰু ইয়াতে আছে লেফ্ট এলাইনমেণ্ট এইটো হৈছে চেণ্টাৰ এলাইনমেণ্ট আৰু এইটো হৈছে ৰাইট এলাইনমেণ্ট এইকেইটা চাব এলাইনমেণ্ট আছে তো আমি যদি মাজলৈ আনিব লগা হয় দুটা বস্তু আমি মিডলত দিব লাগিব আৰু ইয়াতে চেণ্টাৰ এলাইনমেণ্ট কৰিবলৈ তেতিয়া মাজত আহিব ঠিক আছে এনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব এনেকৈ আপোনালোকে ধুনীয়াকৈ এক্সেলত লিখিব পাৰিব কিবা কিছুমান ডাটা এণ্ট্ৰি কৰিব পাৰিব তো ইয়াৰ পিছতে আপোনালোকে চাওক ৱেব টেক্সটটো কি হয় চাই লওক ইয়াতে বহুত আছে ইয়াতে শিকিবলগীয়া মই কিন্তু যিবিলাক মষ্ট ইম্পৰ্টেণ্ট সেইবিলাকহে শিকাইছোঁ আপোনালোকক বহুত এক্সেলখন শিকিবলৈ হ'লেতো 2 মাহ 3 মাহ প্ৰয়োজন হৈ যাব কিন্তু মই ভিডিঅ'টোত আপোনালোকক যিমান পাৰোঁ সিমান সোনকালে আৰু সহজতে দেখাব বিচাৰিছোঁ এতিয়া চাওক আপোনাৰ ৱেব টেক্সটটো কি কাম কৰে চাই লওক এইটো ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এইটো এটা চেলত ক্লিক কৰিব ধৰি লওক মোৰ নামটো আছিলে বিকাশ KONWAR বিকাশ কুমাৰ ঠিক আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক এইটো এই চেলটোতে তললৈ আনিব বিচাৰিছোঁ বিকাশ কুমাৰটো তললৈ আনিব বিচাৰিছোঁ কুমাৰটো তললৈ আনিব বিচাৰিছোঁ এণ্টাৰ দিলে চাওক তললৈ নাহে নিশ্চয় দেখা পাইছে আপোনালোকে তো ইয়াৰ কাৰণে আমি ৱেব টেক্সট কৰিব লাগিব ৱেব টেক্সট ক্লিক কৰিব লাগিব ঠিক আছে তো ইয়াৰ কাৰণে আমি ৱেব টেক্সট কৰিব লাগিব ৱেব টেক্সটত যদি ক্লিক কৰি দিওঁ তেতিয়া হৈ যাব আৰু নতুবা আমি অল্টাৰ ৱেব টেক্সটৰ শ্বৰ্টকাটটো হৈছে অল্টাৰ প্লাছ এণ্টাৰ অল্টাৰনেটিভ যিটো কিবৰ্ডত আছে কিবৰ্ডত অল্টাৰনেটিভ লগতে এণ্টাৰটো প্ৰেছ কৰিব তেতিয়াহ'লে আপোনালোকৰ তললৈ গুচি যাব ঠিক আছে এনেকৈ আমাৰ ৱেব টেক্সটৰ কামটো শিকিলে যেতিয়া ৱেব টেক্সট আকৌ এবাৰ ক্লিক কৰিব ওপৰলৈ হৈ যাব আকৌ যিটো ৱেব টেক্সটত যদি ক্লিক কৰে এনেকুৱা ধৰণৰ হৈ যাব ঠিক আছে নেক্সট চাব এইটো হৈছে মাৰ্জ এণ্ড চেণ্টাৰ কেনেকৈ কৰে হাউ টু মাৰ্জ এণ্ড চেণ্টাৰ তো এতিয়া চেল দুটামান এইটো চিলেক্ট কৰি ল'ব চিলেক্ট কৰাৰ পিছতে মাৰ্জ এণ্ড চেণ্টাৰ কৰিব বিচাৰিছে মাৰ্জ চেণ্টাৰটো কি কাম কৰিব দুটা চেল লগাব দুটা তিনিটা চেলবিলাক লগাব যেনেকৈ ধৰক ওপৰতে হাইলাইট কৰিব লগা থাকে তেতিয়া হাইলাইট কৰিব পাৰিব তো এনেকৈ আমি দুটা তিনিটামান চেল আমি চিলেক্ট কৰি ল'লোঁ চিলেক্ট কৰাৰ পিছত মাৰ্জ এণ্ড চেণ্টাৰ কৰি দিলোঁ চাওক মাৰ্জ এণ্ড চেণ্টাৰ পিছত এইখিনি বস্তু একেলগ হৈ গ'ল নিশ্চয় দেখা পাইছে আপোনালোকে
এনেকুৱা ধৰণৰ কাম কৰিবলৈ হ'লে মাৰ্জিন চেণ্টাৰটো প্ৰয়োজন হয় আৰু আকৌ যদি আমি এইখিনি আকৌ কলম কৰিব বিচাৰোঁ কলমবিলাক আনিব বিচাৰোঁ আগৰ নিচিনা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আনমাৰ্চ কৰিব লাগিব ইয়াতে আছে আনমাৰ্চটো চাই লওক আনমাৰ্চ কৰিব আনমাৰ্চ কৰাৰ লগে লগে আগৰ নিচিনা হৈ যাব ঠিক আছে ইয়াৰ পিছতে আৰু পিছতে শিকাম এইটো শিকিবলৈ আপোনালোকে পাব যে কণ্ডিশ্যনেল ফৰ্মেটত কেনেকৈ ডাবল এণ্ট্ৰি হৈ থাকিলে হাইলাইট হৈ যায় এটা হাইলাইট কৰিবলৈ পাব ডুপ্লিকেট ভেলু কৰিবলৈ পাব ঠিক আছে এনেকুৱা ধৰণৰ কৰিলে যদি একে নাম থাকে তেতিয়াহ'লে চিম্বল ওলাই যাব তেনেকৈ চাওক মোৰ নামটো দুবাৰ আছে নহয় জানো ধৰি লওক ইয়াতে নাম আছে তো নামটো কেনেকৈ হাইলাইট কৰে চাই লওক ইয়াতে প্ৰথমতে গ'লোঁ কণ্ডিশ্যনেল ফৰ্মেটিং তাৰপিছত লাষ্টতলৈ গ'লোঁ ডুপ্লিকেট ভেলু হোৱাৰ লগে লগে চাই লওক এই দুটা যে নাম একে এণ্ট্ৰি হৈ আছে গম পাই যায় ঠিক আছে এইটো হৈছে কণ্ডিশ্যন ফৰ্মেটিঙত গৈও এইটোখিনি পাব কামখিনি কিন্তু গোটেইখিনি আপোনাক শিকাবলৈ হ'লে বহুত দীঘলীয়া হৈ যাব গতিকে মই যিমান কম সময় পাৰোঁ সিমান কম সময়ত আপোনালোকক শিকাবলৈ বিচাৰিছোঁ ইয়াৰ পিছতে আছে ফিল্টাৰটো কেনেকৈ কৰে চাই লওক ফিল্টাৰ কৰিবলৈ হ'লে ধৰি লওক ইয়াতে বহুত নাম এণ্ট্ৰি হৈ আছে এণ্টাৰ কৰাৰ পিছত কি হৈছে যিখিনি নাম কোনোবা এটা নিৰ্দিষ্ট আমি বিচাৰিব লৈছোঁ তেতিয়াহ'লে আমি ফিল্টাৰ কৰিব লাগিব এনেকৈ ফিল্টাৰ পাব ক্লিক কৰি ল'ব ক্লিক কৰিলে ফিল্টাৰ পাব ফিল্টাৰ কৰাৰ পিছতে ইয়াতে চাওক এই চেলটোত কি নাম আছে আপোনাৰ দেখা পাব এইটো চিলেক্ট অল কৰিলে অল হ'ব ঠিক আছে এনেকুৱা ধৰণৰ নামবিলাক পাব ফিল্টাৰ কৰিবলৈ হ'লে ঠিক আছে মই এখানে এক্সট্ৰা ভিডিঅ' আপোনালোকক বনাম কেনেকৈ ফিল্টাৰ কৰিব লাগে কিন্তু আপোনালোকৰ জাষ্ট শ্বৰ্ট থুলমূলকৈ আপোনাক শিকাই দিছোঁ কেনেকৈ ফিল্টাৰ কৰিব পাৰি ইয়াৰ পিছতে আছে এইটো ফাইণ্ড এণ্ড চাৰ্চ ফাইণ্ডত বিচাৰিব পাৰিব যিকোনো এটা নাম ধৰি লওক মোৰ নামটো বিচাৰিবলৈ মন গৈছে তো এণ্টাৰ কৰিছোঁ এণ্টাৰ কৰি ফাইণ্ড কৰিছোঁ দেখাৰ লগে লগে ইয়াতে আহি গৈছে ঠিক আছে এনেকৈ আপোনালোকে ফাইণ্ড কৰিব পাৰিব তো ইয়াৰ পিছৰ যিটো মোৰ পাৰ্ট আহিব এক্সেলৰ সেই পাৰ্টত আপোনালোকক লৈ আগবঢ়াই আনিম কিছুমান মেথমেটিক্স ফৰ্মুলাবিলাক কেটেগৰীবিলাক ভাগ কৰি থোৱা আছে 6টা কেটেগৰীত সেই 6টা কেটেগৰী আপোনালোকৰ আগত লৈ আনিম গতিকে ভিডিঅ'খিনি চাব আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কিবা কনফিউজন আছে তেন্তে কমেণ্ট কৰিব ধন্যবাদ